হেৰি ৰোৱনীবোৰ আজি পথাৰলৈ যাব নহয়, কি বনাওঁ কওকচোন। কিবা এটা বনোৱা আৰু বুজিছা। ৰোৱনীবিলাকৰ মনটোও ভাল হ'ল লাগিব নহয়। এটা কামেকে কৰা, ভাত বনোৱা, ৰঙালাও, মটৰ, চয়াবিন, আলু ভাজা, তাৰপিছত কণী এটা বইল দিবা, পাপৰ এখন দিবা, বিহ জলকীয়া লগত তেল, মজা পাব খাই বুজিছা। অকণমান আকৌ ধুনীয়াকৈ নবনালে আকৌ তাহাঁতি খাই ভাল নাপাব নহয়। আকৌ তেতিয়া আকৌ তাহাঁতি কামটো ভালকৈ নকৰিব নহয়, গম পাইছানে নাই? সেইটো কাৰণে ভালকৈ তেনেকৈ কিবা এটা বনোৱাচোন তুমি, মই লৈ যামহি দেই। মই এতিয়া পথাৰৰ ফালে যাওঁ, নহ'লে তুমি একেবাৰে বনাই লোৱা, একেলগতে যাম দেই। চৰ্দাৰজী, কেনেকুৱা লাগিছে আপোনাৰ পথাৰ ৰুই? ভাল লাগিছেনে বাৰু? আমাৰ ইয়াৰ বোকা পানীবোৰ গছকি ভাল লাগিছেনে নাই? बहुत अच्छा लग रहा है यहाँ पर। ये आप लोगों का आसाम बहुत सुंदर है और ये करने से मुझे बहुत अच्छा लग रहा है। সোণু মুনুৱা ভাতকেইটা খাই লহি। দেউতা পথাৰলৈ আহি মজা লাগিছে, মই ইয়াত জঁপিয়াই দিওঁ নি? মজা লাগিছে যদি জঁপিয়াই দে। টাউনৰ ল'ৰা ছোৱালীয়ে এইবোৰ নেপায় নহয় দেখিবলৈ, গম পাৱ নাই? গাঁৱত আছৰ কাৰণেহে তহঁতি এইবোৰ দেখিবলৈ পাইছ। টাউনৰ ল'ৰা ছোৱালীয়ে এইবোৰ বোকা মাটি গোন্ধই নাপায়। গতিকে দে ফূৰ্তি কৰ, এইবোৰ দিন সদায় নাহে।